হাই ফ্ৰেণ্ডছ, যদি আপোনালোকে ভাবি আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন টিচাৰ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটত এডমিশ্যন ল'ম বুলি, তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। মই এই ভিডিঅ'টোত এইখন কলেজৰ যোৱাবাৰৰ মেৰিট লিষ্টখন দেখুৱাই দিম, লগতে এনালাইজ কৰিম কিমান নম্বৰ ৰেংকলৈ যোৱাবাৰ ছিট পাইছিল। আৰু এইখন BEd কলেজ আছে নলবাৰী ডিষ্ট্ৰিক্টৰ চামতাত, আৰু এইখন BEd কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে হয়, আৰু ইয়াৰ ছিট কেপাচিটি হৈছে 50টা। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। এইখন হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন টিচাৰ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট চামতাৰ যোৱাবাৰৰ মেৰিট লিষ্ট হয়। এই মেৰিট লিষ্টখনত যোৱাবাৰ কিমান ৰেংকলৈ ছিট পাইছিল সকলোবোৰ দেখুৱাই দিম। আৰু যোৱাবাৰ এখন কলেজৰ ফিজ আছিল 70,000। গতিকে এইখন কলেজত ছিট কেপাচিটি হৈছে 50টা, আৰু OBC NCLৰ কাৰণে ছিট আছে। OBC NCLৰ কাৰণে ছিট আছে 13টা, ইয়াত দিয়া আছে। আৰু SCৰ কাৰণে ছিট আছে 3টা, আৰু STPৰ কাৰণে ছিট আছে 5টা, লগতে STH তাৰ বাবে ছিট আছে 3টা, আৰু PWDৰ বাবে ছিট আছে 2টা। আৰু এইখন কলেজত আনৰিজাৰ্ভৰ বাবে ছিট আছে 22টা, আৰু EWSৰ কাৰণে আছে 2টা। গতিকে এইখন কলেজৰ মই মেৰিট লিষ্টখন দেখুৱাই দিম। গতিকে যোৱা বছৰ 277 ৰেংকৰ পৰা আনৰিজাৰ্ভ কেটেগৰীৰ 2049 ৰেংকলৈ ছিট পাইছিল, মেৰিট লিষ্টত নাম আহিছিল। আৰু EWS কেটেগৰীৰ 2902ৰ পৰা 297 ৰেংকলৈ ছিট পাইছিল। ঠিক তেনেদৰে OBC NCLৰ 1583 ৰেংকৰ পৰা 8448 ৰেংকলৈ ছিট পাইছিল। ঠিক তেনেদৰে SCৰ 384 ৰেংকৰ পৰা 2837 ৰেংকলৈ ছিট পাইছিল, আৰু STP কেটেগৰীৰ 1046 ৰেংকৰ পৰা 2762 ৰেংকলৈ ছিট পাইছিল। আৰু মই যোৱা বছৰ এইখন কলেজত এপ্লাই কৰিছিলোঁ, আৰু এপ্লাই কৰোঁতে ফিজ আছিল 300 ৰুপিজ, আৰু মোৰ যোৱা বছৰ মেৰিট লিষ্টত নাম আহিছিল, ফাৰ্ষ্ট মেৰিট লিষ্টখনত নাম আহিছিল। তেনেদৰে এইখন কলেজৰ যদি ৱেইটিং লিষ্টখন চাওঁ, তেতিয়াহ'লে 2053 ৰেংকৰ পৰা যোৱা বছৰ আনৰিজাৰ্ভ কেটেগৰীৰ 4281 ৰেংকলৈ ৱেইটিং লিষ্টত নাম আহিছিল। ঠিক তেনেদৰে OBC NCL কেটেগৰীৰ 8843 ৰেংকৰ পৰা 13198 ৰেংকলৈ ৱেইটিং লিষ্টত নাম আহিছিল। ঠিক তেনেদৰে SCৰ ক্ষেত্ৰত যদি চাওঁ 3640 ৰেংকৰ পৰা 5563 ৰেংকলৈ ৱেইটিং লিষ্টত নাম আহিছিল। আৰু ৱেইটিং লিষ্ট STP যদি চাওঁ, তেতিয়াহ'লে 3126 ৰেংকৰ পৰা 5561 ৰেংকলৈ ৱেইটিং লিষ্টত নাম আহিছিল। আৰু EWS কেটেগৰীৰ যদি চাওঁ, তেতিয়াহ'লে 3986 ৰেংকৰ পৰা 6219 ৰেংকলৈ ৱেইটিং লিষ্টত নাম আহিছিল। গতিকে অতি শীঘ্ৰে এইখন কলেজত এইবাৰো ফৰ্ম দিয়া ষ্টাৰ্ট হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিয়ে যেতিয়া ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিব, তাৰপিছতে এইখন কলেজে ফৰ্ম দিয়া ষ্টাৰ্ট কৰিব। আপোনালোকে ডেইলি এইখন কলেজৰ ৱেবছাইটত ভিজিট কৰি থাকক, তেতিয়া আপোনালোকে এইখন কলেজৰ সকলো ইনফৰমেশ্যন অফিচিয়েল ৱেবছাইটত পাই থাকিব। গতিকে এইখন কলেজৰ যেতিয়া ফৰ্ম দিব, তেতিয়া মই আপোনালোকক জনাই দিম। গতিকে আজিলৈ এইখিনি আছিল, ধন্যবাদ।